গুড মৰ্ণিং। ঠাণ্ডা লাগিছে বহুত বেছি আজি মানে ৰাতিপুৱা এতিয়া 5টামান বাজিছে যেতিয়া উঠিলোঁ। এতিয়া আমি পিকনিক যাম, আপোনালোকে চাই থাকক ভিডিঅ'টো, একদম মজা হ'ব। ধান চাওক আমাৰ ঘৰ এইখিনিত চাওক কেনেকুৱা গোটেই একো হোৱাই নাই, পূৰা একদম পূৰা কুঁৱলী পৰি আছে, দেখা আছোঁ চাই থাকক ধুনীয়াকৈ। গাঁৱৰ পৰিৱেশ এতিয়া কুঁৱলী, চবফালে কুঁৱলী একদম পূৰা একদম ৰাস্তা চাওক, পূৰা একদম কুঁৱলী হৈ আছে একদম। অকণমান সময়ৰ পিছত আমি ওলাই গৈ আছোঁ। কি কৈ আছোঁ আপোনালোকক গাড়ীত কম। এতিয়া আপোনাৰ মই গা চা ধুওঁগৈ, ধুনীয়াকৈ ওলাং, পূৰা ঠাণ্ডা লাগিছে একদম। উঠিছোঁ এতিয়া চাই থাকক। এতিয়া আমাৰ গাড়ী চাড়ী আহি গ'ল, এতিয়া আমি যাবলৈ ওলাইছোঁ। Padam kan tuh kadek padam ada kacaha padam. তো গাইজ এতিয়া আমি নৈ পালোহি। ইয়াৰ পৰা ভেলুঘাটলৈ আৰু 70-80 কিলোমিটাৰমান আছে। ধুনীয়াকৈ আমাৰ জাৰ্ণিটো চাই থাকক, একদম ধুনীয়া লাগিব। জেগাকণ কৈছোঁ নেকি, বহুত ধুনীয়া, আপোনালোকে চাই থাকক খালি। তো গাইজ আৰু ইয়াৰ পৰা ভেলুঘাটলৈ 20 কিলোমিটাৰ আছে। ধুনীয়া ঠাই, আপোনালোকে চাই থাকক। মই লৈ গৈ আছোঁ, আপোনালোকে মোৰ লগত গৈ থাকক। ভেলুঘাট ৱাটাৰফলটো পাই আছোঁ। ধুনীয়া না জেগাকণ, ধুনীয়া না। আৰু চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব সকলোৱে। তো গাইজ ফাইনেলি পাই গ'লো ভেলুঘাট। চাওক না মানুহ, কিমান মানুহে পিকনিক খাইছে, কি ধুনীয়া। তো গাইজ এইখিনি জেগা আমি আহি দখল কৰি ল'লোঁ, মানে জেগাই নাই, বহুত মানুহ যে একদম জেগাই নাই আৰু এইখিনি জেগা। বম বম জেগা চাওক বে, ৰাস্তা পানী চাওক, জেগা চাওক না কেনেকুৱা। ইয়াত পানী তলত পানী দেখুৱাই। তো গাইজ গৈ আছোঁ এতিয়া আৰু ভেলুঘাটৰ একে ওপৰলৈ, একদম ওপৰলৈকে জলপ্ৰপাতটো য'ত আছে আপোনালোকে দেখুৱাম। মই চাই থাকক ধুনীয়াকৈ ভিডিঅ'টো লাষ্টলৈকে, বহুত ধুনীয়া মানে একদম চাই থাকক। বহুত ওপৰত উঠিব লাগিব বে, 5 কিলোমিটাৰমান যাব লাগিব এনেকৈ খোজকাঢ়ি। উশাহ চুশাহ বন্ধ হৈ গৈছে বে। 2 কিলোমিটাৰমান উঠিলোঁ, উশাহ চুশাহ বন্ধ হৈ গৈছে পূৰা। বা জেগা চাওক না বে, চাওক, অ' মাই গড। সেই গাছ প্ৰথম এনেকুৱা ধুনীয়া লোকেশ্যন এটা দেখিব পাব, পূৰা পানী বৈ থাকে। তাৰপিছত তাৰ ওপৰত আৰু ধুনীয়া এটা দেখিব পাব, চাই থাকক ধুনীয়াকৈ। বহুত মানে কি ক'ম আৰু একদম।
পাই দেচোন এই গাইজ চাওকচোন কিমান মানুহ আহিছে বহুত মানুহ আহিছে একদম পিকনিক খাবলৈ ভেলুঘাটত ধুনীয়া ঠাই আৰু আহিবই ন মানুহ আপোনালোকো আহক ধুনীয়া ঠাই একদম এনজয় কৰি যাওক তো গাইজ এতিয়া ফাইনেলি খানা আহি গ'ল পূৰা নাচিবা কিন্তু ধুনীয়াকৈ একদম এতিয়া খানা আহি গ'ল পূৰা চবেই পেৰিম পূৰা একদম কেনেকুৱা দিম চাই থাকক খামাও হৈ গ'ল আৰু স্কুলৰ পৰা ওলাইছোঁ বহুত ভাল লাগিছে নাম প্ৰকাশন ব্ৰইলাৰ গাহৰি মাছ চব খাইছোঁ বহুত ভাল লাগিছে এতিয়া আৰু লাইফতো নাপাওঁ বহুত ভাল লাগিছে খাই আছোঁ তো গাইজ খানা খাই পূৰা নাচি বাগি আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ যদি ভিডিঅ'টো চাইছে কমেণ্ট এটা কৰি দিব বাই বাই जिंदगी ऐसी जी तब चाहे जिंदगी है